ভিডিও এটা ৰেংকত কেনেধৰণে আনিব পাৰি ভিডিও এটা আমি যেতিয়ালৈকে ৰেংকত আনিব নোৱাৰিম তেতিয়াহ'লে আমি তেনেধৰণৰ ভিডিঅ'ত আমি প্ৰায় আমি ভিউজ কম দেখিবলৈ পাওঁ আপুনি হয়তো ইউটিউবত যদি কোনো ধৰণৰ ৰেচিপি যদি আপুনি সাৰ্চ কৰিছে সাৰ্চ কৰাৰ লগে লগে আপোনাৰ যিটো ভিডিঅ' আপোনাৰ সাৰ্চত আপোনাৰ প্ৰথমতে দেখিবলৈ পাব তেনেধৰণৰ ভিডিঅ'ত আপোনালোকে ভিউজ আপোনালোকে বহুত সংখ্যক দেখিবলৈ পায় এতিয়া মোৰ টেক চেনেল তাত ধৰি লওক মই ইয়াতে সাৰ্চ কৰিম ইউটিউব চেনেল কেনেকৈ খোলে ইয়াতে ইউটিউব চেনেল কেনেকৈ খোলে প্ৰথম আপোনালোকে ভিডিঅ'টো দেখিবলৈ পালে আমাৰ ডিম্পু বৰুৱা ভিডিঅ'টো তাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে সহি টেকনলজি আৰু তলতে দেখিবলৈ পাইছে মোৰ ভিডিঅ'টো 3 নম্বৰত আমি এনে ধৰণে কমসে কম আমাৰ ভিডিঅ'টো ফাৰ্ষ্টত নাহিলো আমি সেকেন্ড থাৰ্ড ফ'ৰ্থত আমি কেনে ধৰণে ভিডিঅ' এটা ৰেংকত আনিব পাৰিম ইয়াৰ ওপৰত আজি আলোচনা কৰিম যেতিয়ালৈকে আপুনি ভিডিঅ' ৰেংকত আনিব নোৱাৰিব তেতিয়াহ'লে তেনে ধৰণৰ আপোনাৰ ভিডিঅ'ত দেখিবলৈ পাব আপোনাৰ ভিউজ খুব কম পৰিমাণে দেখিবলৈ পাব যদিহে আপুনি সঠিকভাৱে ভিডিঅ'টো এসইও কৰিছে টেগ টাইটেল যদি সঠিকভাৱে লগাইছে তেতিয়াহ'লে আমি ভিডিঅ' এটা ৰেংকত আনিব পাৰোঁ আৰু ৰেংকত আনি আমাৰ ইউটিউব ভিডিঅ'ত আমি ভিউজ বঢ়াব পাৰোঁ আৰু ভিউজ বাঢ়িলে আমাৰ সকলোখিনি বাঢ়ি আহিব ৱাচ টাইম ছাবস্ক্ৰাইবাৰ আমি সকলোখিনি পাম যদিহে আমি সঠিকভাৱে ভিডিঅ'টো বনাইছোঁ আজি ইয়াতে চাওঁ আমাৰ ইউটিউব চেনেল কেনেকৈ খোলে ইয়াতে দেখিলে মোৰ 3 নম্বৰত এনেধৰণে আহিছে তাৰ 5 নম্বৰতে আকৌ আপোনালোকে দেখিবলৈ পালে যেটো মোৰ ইউটিউব চেনেলৰ ওপৰত বনাইছিলো ইউটিউব চেনেল কেনেকৈ খোলে এই ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাইছে ইয়াতো আপোনালোকে নতুন চেনেলৰ হিচাপত আপুনি ইয়াতে ভিউজ দেখিবলৈ পাইছে এতিয়া বলক মই আৰু এটা সাৰ্চ কৰি দেখাছো ইউটিউব থাম্বনেল কেছে বনায় এতিয়া ইয়াতে ইউটিউব থাম্বনেল কেনেকৈ বনায় আপোনালোকে প্ৰথমতে দেখিবলৈ পালে মোৰ ভিডিঅ'টো এনে ধৰণে ৰেংকত অহা দেখিছে আপোনাৰ ভিডিঅ' এটা তেনে ধৰণে যদি কোনো ভাল আপুনি ৰেচিপি ভিডিঅ' দি আছে সাৰ্চেবল কন্টেন্টৰ ওপৰত যদি আপুনি ভিডিঅ' বনাই আছে তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো যদি তেনে ধৰণে কুকিং চেনেল হওক বা যি চেনেলে হওক আপুনি যদি ভিডিঅ'টো ৰেংকত আনিব পাৰে তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আপোনাৰ ভিডিঅ'টো আপুনি ভিউজ দেখিবলৈ পাব কোনো অডিয়েন্সে এনে ধৰণে যদি কোনো অডিয়েন্সে যদি ইউটিউব থাম্বনেল কেনেকৈ বনায় বা ইউটিউব থাম্বনেল কেছে বনায় এনে ধৰণে যদি হিন্দীতে সাৰ্চ কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলটো আপুনি এবাৰ সাৰ্চ কৰি চাব পাৰে এনে ধৰণে সাৰ্চ কৰাৰ লগে লগে আমাৰ ভিডিঅ'টো যদি ৰেংকত আনিব পাৰোঁ তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আমি আমাৰ ভিডিঅ'টো আমি ভিউজ আনিব পাৰিম এতিয়া কি ট্ৰিক লগাই আমি কেনে ধৰণে আমাৰ ভিডিঅ' আমি ৰেংকত আনিব পাৰি ইয়াৰ ওপৰত আলোচনা কৰোঁ বলক এতিয়া বন্ধুসকল আমি জিটি ভিডিঅ' কথা ক'বলৈ যোৱা নাই আমাৰ ধৰি লওক যিকোনো আমি ৰেচিপি কথা ক'ব যোৱা নাই আমি তেনেধৰণৰ সাৰ্চেবল আমি টপিকৰ ওপৰত যদি আমি ভিডিঅ' বনাইছোঁ ধৰি লওক আপোনাৰ কুকিং চেনেল তাত আপোনাৰ চিকেন ৰেচিপি দিছে ধৰি লওক পনীৰ ৰেচিপি বা মটন ৰেচিপি যি ৰেচিপি দিছে এইবোৰ নেকি ইউটিউবত বহুতো সাৰ্চ হৈ থাকে আপোনাৰ পনীৰ চিকেন মটন বিভিন্ন ধৰণৰ ৰেচিপি ইয়াতে আপুনি যদি দিয়ে তেতিয়াহ'লে এনে ধৰণৰ ৰেচিপিৰ ওপৰত ইউটিউবত আপোনালোকে সাৰ্চ কৰি চাব বহুতো মিলিয়ন হিচাপে আপুনি ভিউজ দেখিবলৈ পাব আমি তেনে ধৰণৰ ৰেচিপি যেতিয়া আমি ইউটিউব চেনেলত আমাৰ ইউটিউব ভিডিঅ' দিম তেতিয়াহ'লে আমি ইয়াতে এবাৰ সাৰ্চ কৰি চাওঁ ধৰি লওক পনীৰ লিখাই নাই পনীৰ নিলিখোঁতে দেখিছে পিএ ইমানলৈকে লিখাৰ লগে লগে আপোনালোকে ইয়াতে পনীৰ কি পনীৰ চব্জি ৰেচিপি বিভিন্ন ধৰণৰ ইয়াতে কিৱৰ্ড কিছুমান আপোনালোকে দেখিবলৈ পাইছে এই এনে ধৰণে কিৱৰ্ড কিছুমান অহা কাৰণটো হ'ল ইয়াতে ইউটিউবত এনে ধৰণে বহুতো সাৰ্চ হৈ থাকে আপুনি যেতিয়া এনে ধৰণৰ ৰেচিপিৰ ওপৰত ভিডিঅ' বনাব তেনে ধৰণৰ কিৱৰ্ড কিছুমান যেতিয়া আপোনাৰ ভিডিঅ'ত আপুনি লগাব তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আপোনাৰ ভিডিঅ'টো যেতিয়া আপুনি ৰেংকত আনিব পাৰিব সাৰ্চত আনিব পাৰিব তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আপোনাৰ ভিডিঅ'টো আপুনি ভিউজ আনিব পাৰিব দেখিলে এতিয়া আপোনালোকে পনীৰ এনে ধৰণে লিখাৰ লগে লগে ইয়াতে আপুনি পনীৰ ৰেচিপি কিছুমান চাই লওক যিটো নেকি ওপৰতে আপোনালোকে ভিডিঅ' দেখিবলৈ পাইছে ইয়াতে কবিতাছ কিটচেন আপুনি 20 মিলিয়ন ইয়াতে ভিউজ দেখিবলৈ পাইছে কাৰণ ভিডিঅ'টো ইয়াত ৰেংকত অহাৰ কাৰণে আপোনালোকে এনে ধৰণে আপুনি ভিউজ দেখিবলৈ পাইছে তলতে আহোঁ তলতে 2 মাহৰ আগত দিয়া ভিডিঅ'টো ইয়াতে 1.8 মিলিয়ন 46 ইয়াতে আপুনি মিলিয়ন দেখিছে এনে ধৰণে আমি ৰেংকত যেতিয়া আনি ল'ম তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আমাৰ নতুন ইউটিউব চেনেলটো আমি ভিউজ আনিব পাৰিম ইউটিউব সাৰ্চত আপুনি নিবলৈ হ'লে সঠিকভাৱে আপোনাৰ ভিডিঅ'টো এসইও কৰিব লাগিব আৰু সঠিকভাৱে আপোনাৰ টাইটেল টেগ ডেসক্ৰিপচন আপুনি সুন্দৰকৈ লগাব লাগিব তাৰ পিছতে আপোনাৰ ভিডিঅ'টো সাৰ্চত আহিব যেতিয়ালৈকে আমি ইউটিউব সাৰ্চত আনিব নোৱাৰিম তেতিয়াহ'লে আমি নতুন অডিয়েন্সলৈ আমি ভিডিঅ'টো নিব নোৱাৰিম আৰু নতুন অডিয়েন্সলৈ আমাৰ যেতিয়া ভিডিঅ'টো নাযাব তেতিয়াহ'লে আপোনাৰ ইউটিউব চেনেলত আপুনি ভিউজ ছাবস্ক্ৰাইবাৰ ৱাচ টাইম আপুনি এনে ধৰণে আনিব নোৱাৰিব আৰু এতিয়া আমি ট্ৰিকটো আমি কেনে ধৰণে লগাই ইয়াৰ ওপৰত আলোচনা কৰিম আমাৰ ভিডিঅ'টা সঠিকভাৱে কেনে ধৰণে এসইও কৰা হয়
মই ইয়াতে খুব কম সময়ৰ ভিতৰত আপোনালোকক দেখাই দিছোঁ আপোনাৰ কুকিং চেনেল হওক ব্লগ চেনেল হওক যি চেনেলে হওক আমি কিৱৰ্ড কিছুমান কেনেধৰণে লগাব লাগে YT ষ্টুডিঅ' অপেন কৰি লৈছোঁ YT ষ্টুডিঅ' অপেন কৰাৰ পিছতে আমি কণ্টেণ্টত আহোঁ ইয়াতে যিকোনো ভিডিঅ' এটা আপোনালোকে মোৰ অপেন কৰাৰ লগে লগে তাতে গৈ আপোনালোকে চাব পাৰে আমি কেনেধৰণে আমাৰ ভিডিঅ' এটা আমি SEO কৰা হয় তাৰ পৰা চাই কিছু আইডিয়া ল'ব পাৰে নহ'লে মই ইয়াতে অকমানকৈ আপোনালোকক দেখাই দিছোঁ ইয়াতে আমি পেন্সিল আইকনটোত ক্লিক কৰিলোঁ আৰু ডেছক্ৰিপশ্যন যাওঁ ইয়াতে দেখিছে হেছটেগ কেনেধৰণে লগাইছোঁ ইয়াত কিৱৰ্ড কিমানখিনি মই ব্যৱহাৰ কৰিছোঁ এতিয়া আমাৰ যিহেতু নতুন চেনেল এটাত আমি ভিউজ জানিবলৈ হ'লে বহুতো কিছু আমি কাম কৰিব লাগিব এবাউটত দেখিছে মই ইয়াতে এতিয়া ইউটিউব হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল ইন আছামিজ ইয়াতে দেখিছে হাউ টু অপেন ইউটিউব চেনেল ইন মোবাইল 2023 ইয়াতে আপোনালোকে দেখিছে এই টাইটেলটো মই যিটো টাইটেল দিছোঁ ইয়াতে কেনেধৰণে ৰিপিট কৰিছোঁ ইয়াতে এবাৰ চাই লওক তাৰপিছত 2023 চন মোবাইলতে ইউটিউব চেনেল কেনেকৈ খুলিব পাৰি ইয়াতে চাই গৈ থাকক ইয়াতে আকৌ ইয়ৰ কুৱেৰিজ লিখি মই ইয়াতে কেনেধৰণে ইয়াতে আকৌ ৰিপিট কৰিছোঁ ইয়াতে দেখিছে কমচে কম আমি 3বাৰ এনেধৰণে ৰিপিট কৰিব লাগিব আমাৰ টাইটেল ৰিপিট আমি সুন্দৰকৈ কৰিব লাগিব ডেছক্ৰিপশ্যনত তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আপুনি ভিডিঅ'টো চাৰ্চত আনিব পাৰিব এতিয়া চাৰ্চত অনাৰ কথা ক'লোঁ কিন্তু আমাৰ ভিডিঅ' এটা ৰেংকত কেনেধৰণে আনিব পাৰি ইয়াত আমি আলোচনা কৰোঁ এতিয়া আমি সেটিংখিনি কেনেধৰণে কৰিব লাগিব আমাৰ ভিডিঅ' এটা যদি আমি ৰেংকত আনিবলৈ যাওঁ তেতিয়াহ'লে আমি ইয়াতে সেটিং কৰিব লাগিব ক্ৰোম ব্ৰাউজাৰত গৈ আমাৰ চেনেলটো আমি লগইন কৰি ল'ব লাগিব ক্ৰোম ব্ৰাউজাৰত আমি লগইন কৰাৰ পিছতে আমি তাৰ পৰা এতিয়া ৰেংকত আনিবলৈ হ'লে আমি সৰু দুই এটা সেটিং কৰিব আছে সেই দুটা সেটিং আমি কৰি লওঁ বলক ক্ৰোম ব্ৰাউজাৰ অপেন কৰি ল'লোঁ ক্ৰোম ব্ৰাউজাৰ অপেন কৰাৰ পিছতে ইয়াতে আপোনাৰ youtube.com আপুনি চেনেলটো লগইন কৰি ল'ব লগইন কৰাৰ পিছতে ইয়াতে আহিব ওপৰতে দেখিছে 3 ডটত আপুনি ক্লিক কৰি ডেস্কটপ মোডত আনি ল'ব ডেস্কটপ মোডত অনাৰ পিছত আপোনাৰ ইয়াতে কাষ্টমাইজ দেখিবলৈ পাব কাষ্টমাইজত আপুনি ক্লিক কৰি আপুনি তললৈ আহিব ইয়াতে তলতে আপুনি দেখিবলৈ পাব সেটিং অপশ্যন এটা এই সেটিং অপশ্যনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিছে আমাৰ চেনেল সেটিং আমি সকলোবোৰ সেটিং যেতিয়া কৰিম ইয়াতে আমি সেটিং কৰিব পাৰোঁ এতিয়া এই চেনেল সেটিঙতে আপুনি এবাৰ ক্লিক কৰিব ইয়াতে চেনেল দেখিছে চেনেলত আহিলোঁ চেনেলত অহাৰ পিছত ইয়াতে বেছিক ইনফত আমি কিৱৰ্ড কিছুমান লগাব আহে আমি চেনেলৰ নামটো আমি কেনেধৰণৰ ভিডিঅ' দিম কিছুমান আমি ইয়াতে কিৱৰ্ড লগাব পাৰোঁ এতিয়া ধৰি লওক মোৰ এটা টেক চেনেলটোত মই ইয়াতে সুন্দৰকৈ JKB YT Tech 1 JKB YT Tech এনেধৰণে লগাই লৈছোঁ কেপিটেল লেটাৰ লিখিছোঁ স্মল লেটাৰ লিখিছোঁ বিভিন্ন ধৰণে লিখি লৈছোঁ যাতে অডিয়েঞ্চে যেনেধৰণে চাৰ্চ কৰে আৰু তেনেধৰণে যাতে মোৰ চেনেলটো ওপৰত আহে আৰু চাৰ্চত আহে ইয়াতে এতিয়া মই ডাঙৰ ইউটিউবাৰসকলৰ কিছুমান আমাৰ টেক ৰিলেটেড তেনেধৰণৰ ডাঙৰ ইউটিউবাৰসকলৰ নাম কিছুমান মই ইয়াতে বহাই লৈছোঁ ডাঙৰ যি নেকি আমাৰ টেক চেনেল আছে সেইসকলৰ নাম বহাই লৈছোঁ তাৰপিছতে ইয়াতে দেখিছে মই যিকেইটা কিৱৰ্ড মই ব্যৱহাৰ কৰিছিলোঁ টাইটেলত ইউটিউব চেনেল কেনেকৈ খোলে সেই ভিডিঅ'টোত আপোনালোকে অসমীয়াত দেখিছে আৰু যে প্ৰথমতে মই লগোৱা আছিলে তেনেধৰণে মই সেইকেইটা হটাই এতিয়া নতুনকৈ কিছুমান কিৱৰ্ড লগাই লৈছোঁ মোৰ ভিডিঅ'টো ৰেংক কৰা নাছিল বহুদিন এনেধৰণৰ হৈ আছিল প্ৰথম ইমান ধুনীয়াকৈ ভিউজ আহি আছিল তাৰপিছত হঠাতে মোৰ কি হৈ গ'ল মই ভিডিঅ' এটা ডিলিট কৰাৰ পিছতে মোৰ সেই ভিডিঅ'কেইটাত মোৰ ভিউজ কম আহিব ধৰিলে তাৰপিছতে মই আকৌ নতুনকৈ থাম্বনেল এখন লগালোঁ থাম্বনেলখন লগাই আৰু সেই ভিডিঅ'টোতে মই ইয়াতে টাইটেলটো মই সলাই দিলোঁ হাউ টু অপেন ইউটিউব চেনেল ইন মোবাইল 2023 আৰু এটা আমি লিখি লওঁ ইয়াতে এতিয়া মই লিখিছোঁ হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল ইন মোবাইল এনেধৰণে লিখিলোঁ লিখি এই তলতে এণ্টাৰটো দেখিছে এণ্টাৰত এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ অট'মেটিক কমা লাগি যাব এনেধৰণে কমা লগাই আপুনি তলতে আহিব তলতে অহাৰ পিছত ইয়াতে ছেভ অপশ্যনটো দেখিছে ছেভ অপশ্যনত আপুনি এবাৰ ক্লিক কৰি ৰাখি দিব এনেধৰণে আমি চেনেল ছেটিঙত আহি আমাৰ কিৱৰ্ড কেইটা আমি যিকেইটা টাইটেলত লগাইছোঁ যিমানকেইটা দুটা লগাইছোঁ যদি দুটা তিনিটা লগাইছোঁ যদি তিনিটা তেনেধৰণে আমি লগাই লওঁ আৰু নেক্সট ভিডিঅ'টো আমি যেতিয়া আপলোড কৰিম তেতিয়া আমাৰ এইখিনি কিৱৰ্ড হটাই আমি নতুনকৈ যিটো ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'টো কিৱৰ্ডখিনি আমি আনি দুটা তিনিটা যি কিৱৰ্ড আছে আমি এনেধৰণে আমাৰ টাইটেলটো আনি ইয়াতে এটা এটাকৈ আমি কমা লগাই দিম আজি লগাইছে আজি আপুনি ৰিজাল্ট দেখিবলৈ নাপাব হয়তো আপুনি 3-4 দিনৰ পিছত আপুনি কিছু ৰিজাল্ট দেখিবলৈ পাব আপোনাৰ ইউটিউব চেনেলৰ ভিডিঅ' আপোনাৰ ৰেংকত আহিব ধৰিব আৰু খুব তৎক্ষণাতে আপোনাৰ ভিডিঅ'টো আপুনি ভিউজ জানিব পাৰিব আমাৰ SEO কৰা বেনিফিট কি আমি ৰেংকত অনা বেনিফিট কি আমি চাবলৈ হ'লে YT ষ্টুডিঅ' আমি অপেন কৰি লওঁ
এতিয়া মোৰ ভিডিঅ'টো টাইটেল কি আছিল মই ভিডিঅ'টো যিটো মই ভিডিঅ' ৰেংকত নিবৰ কাৰণে মই যিটো ভিডিঅ' নেকি এতিয়া আপোনাক দেখাই আহিলোঁ সেই ভিডিঅ'টো কেনেধৰণে আমাৰ কি টাইটেল আছে আমি সকলোখিনি চাওঁ ব'লক কণ্টেণ্টত আহিলোঁ কণ্টেণ্টত আমি ক্লিক কৰাৰ পিছতে মোৰ তলৰ ভিডিঅ' এটা মই লৈছিলোঁ সেই ভিডিঅ'টো মই আজি দুদিনৰ আগত মই ইয়াৰ পৰা টাইটেল আৰু থাম্বনেইল বদলি কৰিছোঁ কাৰণ মোৰ ভিডিঅ'টো 3-4 মাহলৈকে প্ৰায় ভিউজ আহি আছিল তাৰপিছত খুব কম সময়ৰ ভিতৰত মোৰ সেই ভিডিঅ'টোত দুটা এটা এনেধৰণে ভিউজ আহিব ধৰিলে তাৰপিছতে ইয়াৰ কাৰণটো হ'ল মই মোৰ চেনেলৰ পৰা মই এটা সৰু শ্বৰ্ট ভিডিঅ' এটা মই ডেমো ভিডিঅ' এটা আছিল সেই ভিডিঅ'টো মই ডিলিট কৰিছিলোঁ ডিলিট কৰাৰ কিছুদিনৰ পিছৰ পৰাই মোৰ এই ভিডিঅ'টোত ভিউজ খুব কম পৰিমাণে আহিব ধৰিলে আৰু লাহে লাহে ইমান ডাউন হৈ গ'ল সেইবাবে মই ভাবিলোঁ নাই এই ভিডিঅ'টোত থাম্বনেইল আৰু মই টাইটেল বদলাই দিওঁ টাইটেল বদলোৱাৰ পিছত মই এই ভিডিঅ'টো আকৌ ৰেংকত আনিবৰ কাৰণে মই কিছু ট্ৰিক লগালোঁ ট্ৰিকটো এতিয়া অলপ আগত দেখাই আহিলোঁ কেনেধৰণে ট্ৰিক লগালোঁ ট্ৰিক লগোৱাৰ পিছত মই কিছু ইয়াতে আকৌ ভিউজ দেখিবলৈ পাইছোঁ এতিয়া ইয়াতে আমি ইয়াতে আহিলোঁ ইয়াত অহাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যেটো নেকি এই ভিডিঅ'টো কমসে কম ওয়াচ টাইম এই দুদিনত 1 ঘণ্টামানকৈ আহিছে বাকিখিনি আগৰে আছে আজি 4 মাহমানৰ আগত এই ভিডিঅ'টো ওয়াচ টাইম এনেধৰণে আছিলে এতিয়া খুব কম পৰিমাণে মোৰ বাঢ়িছে যদিও এই 4 মাহত মোৰ হয়তো এই ভিডিঅ'টো 13 ঘণ্টাটো বাঢ়িছে এনেধৰণে ওয়াচ টাইম বাঢ়িছে ইমান ভিউজ কম হ'ব ধৰিলে এতিয়া টাইটেল মই থাম্বনেইল বদলি কৰাৰ পিছত ইয়াতে কিছু পৰিৱৰ্তন দেখিবলৈ পালোঁ আজি মোটামুটি ভিউজ আহিব ধৰিছে এনেধৰণে আৰু ইয়াতে সাবস্ক্ৰাইবাৰ আপোনালোকে দেখিবলৈ পাইছে 175 এই হিচাপত যদি ৰেংক কৰি আহি থাকিলে হয় মোৰ এই ভিডিঅ'টো আপোনালোকে এতিয়া কমসে কম মই ভাল সাবস্ক্ৰাইবাৰ আনিব পাৰিলোঁ হয় এই ভিডিঅ'টো এতিয়া ৰিচ অপশ্যনত আহিলোঁ ৰিচ অপশ্যনত অহাৰ পিছত ইয়াতে আমি আমাৰ চাব পাৰোঁ আমি ভিডিঅ' এটা সঠিকভাৱে এচিঅ' কৰিলে আমাৰ বেনিফিট কি হয় ইয়াতে আপুনি জানিব পাৰিব হাউ ভিউৱাৰ্ছ ফাইণ্ড দিছ ভিডিঅ' আমাৰ ট্ৰেফিক চ'ৰ্চ ক'ৰ পৰা কেনেধৰণে আহে আৰু অডিয়েঞ্চে আমাৰ ভিডিঅ'টো কেনেধৰণে পাইছে ইয়াতে ট্ৰেফিক চ'ৰ্চৰ বিষয়ে আপুনি চাবলৈ গ'লে মানে ইউটিউব চাৰ্চৰ পৰা আপুনি দেখিছে 51.5% ছাজেষ্টেড ভিডিঅ'ৰ পৰা 24.9% ইয়াতে আমি ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছতে দেখিছে আমাৰ ইয়াতে কিমান ধৰণে আমাৰ ট্ৰেফিক চ'ৰ্চ আহে আমাৰ ইউটিউব ভিডিঅ'ত সঠিকভাৱে যদি আমি ভিডিঅ' এটা এচিঅ' কৰোঁ এচিঅ' কৰাৰ বেনিফিট আপুনি জানিব পাৰিলে বহুতো এনেধৰণৰ মই ইউটিউব চেনেল দেখিছোঁ কুকিং চেনেল বিশেষকৈ কুকিং আৰু ব্লগ চেনেল দেখিছোঁ কিৱৰ্ড ব্যৱহাৰ নকৰাকৈ তেনেধৰণে ভিডিঅ' এটা আপলোড কৰে মই লাইফ টাইম যদি ভিডিঅ'ত ভিউজ আনিবলৈ হয় আপুনি কমসে কম আমি সঠিকভাৱে ভিডিঅ' এটা এচিঅ' কৰিব লাগিব এচিঅ'ৰ বিষয়ে মই খুব তৎক্ষণাতে এটা ভিডিঅ' লৈ আহিম আমি সঠিকভাৱে এটা ভিডিঅ' কেনেধৰণে এচিঅ' কৰিব লাগে আৰু এচিঅ' কৰি আমি কেনেধৰণে আমাৰ লাইফ টাইম আমি ভিডিঅ'টোত আমি ভিউজ আনি থাকিব পাৰোঁ আৰু যাতে আমাৰ ভৱিষ্যতলৈ যেতিয়া চেনেল মনিটাইজ হ'ব তাৰ পৰা যাতে আমি ভাল ইনকাম কৰিব পাৰোঁ আমি তেনেধৰণে কাম কৰিলে নহ'ব আমি ভিডিঅ' দি গৈ আছোঁ পুৰণা ভিডিঅ'ত ভিউজ নাই নতুন ভিডিঅ'কেইটাত আমি ভিউজ দেখিবলৈ পাম তেনেধৰণৰ মই ভাল চেনেল কিছুমানক লৈ এচিঅ' যিটো ভিডিঅ' লৈ আহিম তাতে আপোনালোকক দেখাব চেষ্টা কৰিম দুই এটা মই চেনেলো লৈ আহিম ভাল চেনেল সেই চেনেলকেইটা আপুনি চাই জানিব পাৰিব কিছু আইডিয়া ল'ব পাৰিব তাতে চাই সুন্দৰকৈ জানিব পাৰিব এতিয়া বন্ধুসকল আপোনালোকৰ যদিহে ভিডিঅ'টো চাই ভাল লাগিল বা কিছু জানিব পাৰিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদিহে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেধৰণৰ ইউটিউব ৰিলেটেড ইণ্টাৰেষ্টিং ভিডিঅ' আপোনাৰ মোবাইলত যাতে মিছ নহয় থেংক ইউ ছ' মাছ